নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া বছৰেকীয়া খেতিটোৰ বাবে পাৰি থোৱা কঠীয়াকেইডাল লহপহকৈ বাঢ়ি উঠিল। ৰুবলৈ সাজু কৰি থোৱা মাটি কেইডৰাত ৰুবৰ বাবে আজি কঠীয়াকেইডাল তুলিবলৈ লৈছোঁ। জহা আৰু মাচুৰি ধানৰ কঠীয়া। আমাৰ ঘৰৰ পৰা কঠীয়াতলীখন অলপ দূৰত। কঠীয়া তুলি থাকোঁতে আমি মাজতে চাহ খাবলৈ লৈছোঁ। ঘৰতে বনাই নিছিলোঁ ইডলি পিঠাৰ সৈতে। আটাইকেইগৰাকী আমি চাহ খাই ল'লোঁ। চাহ খোৱাৰ পিছত আৰু অলপ তুলিলোঁ। তুলি হৈ গ'ল আমাৰ এদিনত ইমানেই তুলিলোঁ। তিনিদিনৰ পিছত পথাৰত ৰুবলৈ দিয়াত আমি ৰুবলৈ গ'লোঁ। সেইদিনাখনি প্ৰচণ্ড ৰ'দকো নেওচি আমি মাটি কেইডৰা ৰুলোঁ। সকলোৱে হাঁহি ধেমালি কৰি ফূৰ্তিৰে। মাটি ৰোৱা আদায় কৰি আমি সকলোৱে ভাত এসাঁজ মিলি খালোঁ। ৰাস্তাৰ কাষতে খালোঁহি আমি। পথাৰত থাকি এনেই ভাল লাগে। মই ইমান ৰুব নাজানো, তথাপিও অলপ ৰুলোঁ। প্ৰতি বছৰে যাওঁ পথাৰলৈ, গৈ ভাল লাগে।